কি আপোনাৰ লৈছোঁ আজি আকৌ নতুন এটা ভিডিঅ'লৈ তো আপুনি গমেই বিচাৰে আজি ভিডিঅ'টো কি হ'ল সকলোকে গুড মৰ্ণিং। এতিয়া 7:30 হ'ল আৰু এতিয়া আমি পতাকা উত্তোলন কৰিবলৈ যাম। ক'ত যাম কেনেকৈ যাম পুৰা 5টা ৰাস্তালৈকে চাই থাকক। সকলোকে বহুত ধন্যবাদ দিছোঁ। 1K হয় ইয়াত ছাবস্ক্ৰাইবাৰ মাত্ৰ আৰু 500 লাগে। তো ব্লগ আমি আৰম্ভ কৰোঁ আজি প্ৰথম আৰম্ভ কৰোঁ ডাইৰেক্ট। এতিয়া যাই আছোঁ বন্ধু ওচৰলৈ যাই আছোঁ। সকলোকে পতাকা উত্তোলন কৰিবলৈ জনাইছোঁ আৰু আজি হ'ল 26 জানুৱাৰী আৰু ব্লগ আমি আৰম্ভ কৰোঁ কেনেকৈ হৈছিল সম্পূৰ্ণকৈ চিন্তা কৰোঁ গাইছ। হেল্ল' গাইছ, কি খবৰ আপোনালোকে লৈ আছে আজি আকৌ নতুন আপোনাক ভিডিঅ'লৈ। তো গাইছ সকলোকে গুড মৰ্ণিং আৰু আজি 26 জানুৱাৰী আৰু আজি 7 দিনৰ মূৰত এটা ভিডিঅ' দিম আজি। তো এনেদৰে ব্যস্ত আছে তাৰমানে এনেকৈ লং ভিডিঅ' দিব পৰা নিচিনো শ্বৰ্ট ভিডিঅ' দি আছোঁ টাইমে আৰু লং শ্বৰ্ট ভিডিঅ'ত আহি আছে ভিউ পুৰা 16K 900 500 1000 পুৰা ভিউ আহি আছে লাগাতাৰ। তেন্তে ব'লক আজি এনজয় কৰোঁ। আজি 26 জানুৱাৰীৰ কাৰণে অলপমান ফূৰ্তি কৰোঁ। আজি ক'ত যাম কেনেকৈ যায় 5টা চাই থাকোঁ লাষ্টলৈকে। এতিয়া পথাৰত আছোঁ মই গৰু দিব আহিছোঁ আৰু এতিয়া 7টা 7:30 হ'ল আহিব আৰু মানুহবিলাকে আৰু খাম আজি কেনেকৈ পুৰা ব'লক মৰম নকৰি আমি ডাইৰেক্ট উঠি মানুহ আপোনালোক কাম এটা চেনেল নিহি দেখতে গিয়া চেনেল গুকুলা ব্লগছ। তো ব'লক বন্ধুরা 15 নহয় বন্ধুরা কাগজটা জিন্দাবাদ নহয় 26 আগষ্ট জিন্দাবাদ। তেন্তে ব'লক আমি আৰম্ভ কৰোঁ ডাইৰেক্ট পথাৰ আৰম্ভ কৰোঁ আৰু ইফালে সূৰ্য কৰিলে দেখাই দিয়া সূৰ্যটা। ব'লক গাছ আৰম্ভ কৰোঁ। নহয় বাৰা এই চিলিউট মাৰ চিলিউট মাৰ গোটেইকেইটা চিলিউট মাৰে নাইচোন নিজৰ জেগাত চিলিউট মাৰ। নাই একজনে যাব চুপ। বাইদেউ আপোনাক 76 সংখ্যক গণৰাজ্য দিৱসৰ আমাৰ বিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ বাবে আমন্ত্ৰণ জনালোঁ। চেলুট মাৰ একবাৰ কৰি দিয়া। বাইদেউ আহিব লগত নাই এইবাৰ নহয় এইবাৰ বাইদেউ আহিব লগত বোলো। যাই নিজৰ জেগাত তাৰপিছত বাইদেৱে তই পতাকাখন খোলাত সহায় কৰি দিবি। চৰণে চাই থাকব কিবা অসুবিধা হ'লে চৰণে সহায় কৰি দিব নালাগে তাতে থাকব লাগব। ৰাষ্ট্ৰীয় সংগীত তাতে গাব লাগব সেনেকে। দে আৰম্ভ কৰা। সাৱধান সাৱধান সাৱধান। একবার সেলুট মার পতাকা গণৰাজ্য সেলুট দিয়া কৰি লোৱা। বাইদেউ আহিব আৰু সেলুট মাৰা একবাৰ গোটেইকেইটা। মই বাইদেউক পতাকাখন আগুৱাই দি বাইদেউখিনি টানি দিয়ক পিছত সিডালি ওপৰত উঠাই সিডাল টানি দিলে উত্তোলন কৰা সময়ত সিডাল টানি দিব যেতিয়া নালাগে টানি সিডাল টানি দিলে খুলি আহিব। পতাকাখন অলপ জাকৰি দিয়া নিচিনা কৰি দি বান্ধি দি সেনেকে আৰু সোমাও।
হয় একবাৰ ওলাচোন বেছিকৈ ওলাচোন য'ত তাত গাঁঠি নালাগে দে পিছৰ দিন মাৰিছে কেনেকৈ বান্ধিছ দে সেইটো চলিব ওপৰত চলিব গাঁঠিটোৰ ওপৰত বান্ধ গাঁঠিটোৰ ওপৰত বান্ধ দে পতাকা উত্তোলন কৰিলে সদায় গাঁঠিটো আমাৰ নিজৰ নাভি আছে না নাই সেই নাভিৰ ওপৰত থাকিব লাগে চেলেট দিয়ে এতিয়া ৰাষ্ট্ৰীয় সংগীতটো বুলি কোৱা ওপৰত থাকিব লাগিব দে চেলুট বুলি কোৱা একবাৰ এতিয়া ৰাষ্ট্ৰীয় সংগীত भारत माता की जय वंदे मातरम दिया भारत माता की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम वंदे मातरम इसे बाइड फ्री है चलेगी सेल्यूट मारा का बाइड फ्री है गाना बोल दिया দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পতাকা উত্তোলক আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী তথা মোৰ সহকৰ্মী বাইদেউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি ইয়াত পতাকা উত্তোলন কৰিছোঁ কাৰণ আজি কিমান তাৰিখ জানুৱাৰী মাহৰ আৰু এই 26 জানুৱাৰী তাৰিখটো আমি কি হিচাপে পালন কৰিছোঁ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস ইংৰাজীত কোৱা হয় ৰিপাব্লিক ডে ইংৰাজীত কি বুলি কোৱা হয় ৰিপাব্লিক ডে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে মই তোমালোকক কালিও কৈছোঁ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে এই সংবিধানখন ৰচনা কৰা হৈছিল এই সংবিধানখন ৰচনা কৰিবলৈ যাওঁতে এখন খচৰা সমিতি প্ৰস্তুত কৰা হৈছিল আৰু খচৰা সমিতিৰ সভাপতি কোন আছিল ভীমৰাও আম্বেদকাৰ ইংৰাজীত চমুকৈ B.R. আম্বেদকাৰ বুলিও কোৱা হয় হয় তেওঁলোকে বহুত কষ্টৰ ফলত তেওঁলোকে আমাৰ সংবিধানৰ খচৰাখন প্ৰস্তুত কৰি উলিয়াইছিল আমাৰ দেশখনটো বহুত পুৰণি দেশ হাজাৰ হাজাৰ বছৰ হৈছে কিন্তু আমাৰ দেশখন চলাবৰ বাবে কি কৰা হ'ল 1947 চনৰ 15 আগষ্টৰ পিছত সংবিধান লিখা আৰম্ভ হ'ল সংবিধান লিখা কামটো আগৰ পৰাই আৰম্ভ হৈছিল কিন্তু 1947 চনৰ পৰা আৰু বেছিকৈ ভালকৈ আৰম্ভ হ'ল এই যে আমি যে 1947 চনৰ পিছত যে 15 আগষ্টৰ পিছত আমি আমাৰ সংবিধানখন যে আমি লিখিবলৈ আৰম্ভ কৰিলোঁ কিয় কাৰণ 1947 চনৰ আগলৈকে আমাক কি কৰিছিল আমাৰ দেশ ভাৰতবৰ্ষক আমাক বেলেগে শাসন কৰিছিল আন দেশৰ মানুহে আমাক শাসন কৰিছিল কোনে শাসন কৰিছিল আমাক ইংৰাজসকল বা ব্ৰিটিছসকল ব্ৰিটেনৰ কাৰণে তেওঁলোকক ব্ৰিটিছ আৰু ইংৰাজ বুলি কোৱা হয় ইংৰাজসকলে কি কৰিছিলে আমাৰ ভাৰতবৰ্ষখনক 200 বছৰ শাসন কৰিছিল 1 বছৰ 2 বছৰ নহয় কিমান বছৰ 200 বছৰ শাসন কৰিছিল তেওঁলোকে আমাৰ ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী লৈ ব্যৱসায় কৰিবলৈ আহিছিল বুজি পাইছা ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে
আমাৰ ইয়াত ব্যৱসায় কৰিবলৈ আহিছিল। যেনেকৈ আমাৰ তাৰাবাৰী বজাৰত বহুত মানুহ ব্যৱসায় দোকান লৈ আহে হয়নে নাই, তেনেকৈ আমাৰ অসমতো ভাৰতবৰ্ষতো তেওঁলোকে ব্যৱসায় কৰিবলৈ আহিলে। কিন্তু তেওঁলোক ইমান বুদ্ধিয়ক আছিল, তেওঁলোকে দেখিলে যে ইয়াত আমি ব্যৱসায় কৰাৰ লগতে এই ভাৰতবৰ্ষখন আমি কি কৰিব পাৰোঁ, আমাৰ নিজৰ অধীনলৈ আনি আমি শাসন কৰিব পাৰোঁ। তাৰপিছত তেওঁলোকে চিন্তা কৰি কি কৰিলে, লাহে 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 তেওঁলোকে আমাৰ দেশৰ শাসন ব্যৱস্থাৰ মাজত সোমাই পৰিল। সেই সময়লৈকে কিন্তু আমাৰ দেশত ৰজাৰ ব্যৱস্থা আছিল, জানা নহয় ৰজা, ৰজাৰ নিজা নিজা ৰাজ্য থাকে। আমাৰ তেনেকৈ আমাৰ ভাৰতবৰ্ষখনত 500খন দেশ আছিল। এতিয়া আমি যিখনক ভাৰতবৰ্ষ বুলি কওঁ একেলগে, আগতে 500খন দেশ আছিল। আমাৰ অসমখনো এখন দেশ আছিল, বুজি পাইছা? এনেকৈ 500খন দেশ আছিল। তেতিয়া ইংৰাজসকলে বা ব্ৰিটিছসকলে কি কৰিলে, আমাৰ মাজত যুদ্ধ লগাবলৈ আৰম্ভ কৰিলে। তেতিয়ালৈকে আমাৰ মানুহে তৰোৱালৰ লগত যুদ্ধ কৰিছিল, ঘোঁৰাত উঠি বন্দুকৰ লগত। তৰোৱালৰ লগত যুদ্ধ কৰিলে পাৰিব না বন্দুকৰ লগত যুদ্ধ কৰিলে পাৰিব? কোনে জয় হ'ব? বন্দুকে জয় হ'ব। এই যে আমাৰ দেশত যে 500খন ৰাজ্য আছিল বা দেশ আছিল, তেওঁলোকে কি কৰিলে, ৰজাবিলাকক ফুচলাবলৈ আৰম্ভ কৰিলে। কি বুলি কল, ভনিতা বাইদেউ এজন ৰজা আৰু তন্ময় এজন ৰজা। ভনিতা বাইদেউক কৈছে ইংৰাজসকলে, এক কাম কৰ, তুই তন্ময়ৰ লগত যুদ্ধ কৰ, যুদ্ধ কৰি তাক যুদ্ধত পৰাজয় কৰি তাৰ ৰাজ্যখন দখল কৰ, তুই আৰু ডাঙৰ ৰজা হ'ব পাৰিবি। যি কৈছে, মই কি কৰি যুদ্ধ কৰিম, মইতো তাৰ লগত মৰিম, আমি তোক দিম নহয়, বন্দুক দিম, যি লাগে তাকে দিম। তাৰপিছত কি কৰিলে, তন্ময় আৰু ভনিতাৰ মাজত যুদ্ধ লগাই দিল। যুদ্ধ লগাই দিয়াতে তন্ময় হাৰি থাকিল, ভনিতাই কি হ'ল, জয় হ'ল। হ'লনে নাই? যেতিয়া জয় হ'ল, আৰু এই বেলেগ ৰজা এজনক আৰু কৈছে, এইবাৰ কাবেৰীক কৈছে, কাবেৰী তুই ভনিতাৰ লগত যুদ্ধ কৰ, আমি কি কৰিম, তোক হাতী ঘোঁৰা বন্দুক যি লাগে দিম। ভনিতাই কিন্তু গম পোৱা নাই। এইবাৰ ভনিতাক আৰু কাবেৰীক যুদ্ধ কৰাই দিল, ভনিতাই হাৰিল। তাৰপিছত ভনিতাক কৈছে, তুই যদি আমাক বছৰত 1 লাখ টকা নিদিয়া, সোণা ৰূপা নিদিয়া, তেতিয়া কৰিম তোকো বেলেগৰ লগত যুদ্ধ লগাই তোক হাৰাম। ভনিতাই এনেকৈ এইবাৰ কাবেৰী কি হ'ল, সিহঁতৰ তলত থাকিব লগা হ'ল নে নাই? এই এনেকৈ গোটেই ৰজাবিলাকক তেওঁলোকে কি কৰি ষড়যন্ত্ৰ কৰি 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 গোটেই ৰজাবিলাকক তেওঁলোকে কি কৰিলে, নিজৰ তললৈ লৈ গ'ল। আৰু তেওঁলোকে গোটেই আমাৰ ভাৰতবৰ্ষখন এনেকৈ শাসন কৰিবলৈ আৰম্ভ কৰিলে। এতিয়াতো আমাৰ অসমৰ ফালেও আহি পাল লাহে লাহে। তেতিয়া কি হ'ল, আমাৰ অসমৰ ৰজাসকলৰ মাজত আৰু ইংৰাজসকলৰ মাজত 1826 চনত এখন চুক্তি হ'ল, যিখন চুক্তিৰ নাম ইয়াণ্ডাবু সন্ধি। তোমালোকে পাইছা কিজানি পৰিৱেশত। এই ইয়াণ্ডাবু সন্ধি মতে কি হ'ল, 1826 চনত আমাৰ অসমখন ইংৰাজসকলৰ তললৈ গুচি গ'ল। আৰু তাৰপিছত কি হ'ল, এনেকৈ 1857 চনত চিপাহী বিদ্ৰোহ নামেৰে চিপাহীসকলে যুদ্ধ আৰম্ভ কৰিলে। তাৰমানে তেওঁলোকে আমাৰ মানুহসকলক শিক্ষা দিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে শিক্ষা কিয় দিলে, তেওঁলোকে বহুত ডাঙৰ ডাঙৰ এই চিনিৰ কোম্পানী, কাপোৰৰ কোম্পানী, বিভিন্ন লোহাৰ কিবা কিবি কাম কৰা কোম্পানীবিলাক তেওঁলোকে ইয়াতে নিৰ্মাণ কৰিছিল। আৰু তাত তেওঁলোকে মাত্ৰ আমাৰ মানুহখিনিক খুটুৱাবৰ কাৰণে আৰু পহৰা দিয়াবৰ কাৰণে তেওঁলোকে শিক্ষা দিয়া আৰম্ভ কৰিলে আৰু চিপাহী সজালে। বুজি পাইছা? যে চিপাহীসকল আমাৰ ভাৰতবৰ্ষত 2 ধৰণৰ, হিন্দু আৰু মুছলিম। হিন্দু আৰু কি? মুছলিম। যেতিয়া আমাৰ মানুহসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে ইংৰাজসকল যদি বাট দি যায়, আমি এনেকৈ তল মূৰ হৈ থাকিব লাগিব। বুজি পাইছা? তেওঁলোকে আমাক যাওঁতে চাবুকেৰেও কোবাই যায়, বাটত যাওঁতে যদি বস্তু আছে তেওঁলোকে উঠাই লৈ যায়। বুজি পাইছা? কাৰোবাৰ যদি ভাল মুৰ্গী আছে, ভাল যদি কিবা আছে, যি ভাল বস্তু থাকে তেওঁলোকে যি ভাল লাগে তেওঁলোকে তাকে উঠাই লৈ যায়, মানুহো উঠাই লৈ যায়। এনেকৈ তেওঁলোকৰ অত্যাচাৰটো দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। আৰু চিপাহীসকলে কি কৰিলে, প্ৰথমে তেওঁলোকে ইংৰাজসকলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে, যাক আমি কওঁ চিপাহী বিদ্ৰোহ। তেওঁলোকে কিয় বিদ্ৰোহ আৰম্ভ কৰিলে, তেওঁলোকে কিন্তু দৰমহা দিছিল দেই, চিপাহীসকলক বহুত দৰমহা দিছিল। আমি হিন্দু মানুহসকলে গৰুৰ মাংস নাখাওঁ, খাওঁ নেকি? আৰু মুছলিমসকলে কি নাখায়?
এই তোমালোকেতো টিভিত চিনেমা দেখা পায় এনেকে মুখেৰে কামুৰি কিনে এনেকে বম দুলিয়াই দিয়ে দেখা পোৱা নোপোৱা? এইটো কি বুলি কয়? গ্ৰেনেড। সেই গ্ৰেনেড বনাওঁতে কি কৰে বোলে গৰু মাংসৰ তেল দিয়ে আৰু গাহৰি মাংসৰ তেল দি বনায়। যেতিয়া সেইটো মুখেৰে কামুৰিবলগীয়া হয় আমাৰ হিন্দু মানুহসকলে কি খোৱাৰ নিচিনা হ'ল? গৰু মাংসৰ খোৱাৰ নিচিনা হ'ল আৰু মুছলিমসকলে কি খোৱাৰ নিচিনা হ'ল? তেওঁলোকে কি কৰিলে ব্ৰিটিছসকলৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিলে যে আমি এই কামটো নকৰোঁ। হয়, তেওঁলোকে সেনেকৈ বহুত ব্ৰিটিছক হত্যা কৰিলে, কিন্তু তথাপিও আমাৰ চিপাহী বিদ্ৰোহ সফল নহ'ল। তেওঁলোক ইংৰাজসকল থাকিয়ে গ'ল। 1919 চনত আমাৰ মহাত্মা গান্ধীয়ে কি কৰিলে? দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিল। আমি সিদিনাখন এই যে আমাৰ গুণোৎসৱ দিনাখন আমি কি দিৱস পাতিছিলোঁ? সিদিনাখন কি দিৱস? বিশ্ব প্ৰবাসী দিৱস। এই ভনিতা বাইদেৱে যে কৈছিল দিনটোৰ তাৎপৰ্যত, সেইদিনাখন মহাত্মা গান্ধীয়ে কি কৰিছিল? ভাৰতলৈ ঘূৰি আহিছিল। দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল নাই? তেতিয়া মহাত্মা গান্ধীয়ে কি আৰম্ভ কৰিলে? আমাৰ অসমলৈ ভাৰতবৰ্ষলৈ আহি অহিংসা আন্দোলন আৰম্ভ কৰিলে। আৰু 23 তাৰিখে আমি কি দিৱস পালন কৰিলোঁ? যে আমি যে স্কুল যে বন্ধ আছিল সিদিনাখন আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু দিৱস আমি পালন কৰিলোঁ নাই? নেতাজী সুভাষ চন্দ্ৰই কিন্তু কি বিশ্বাস কৰিছিল? যে আমি অহিংসাৰে ইংৰাজসকলক পৰাজয় কৰিব নোৱাৰোঁ, আমি কি কৰিব লাগিব? তেওঁলোকৰ লগত বন্দুক বাৰুদেৰে যুদ্ধ কৰিব লাগিব। আৰু তাৰ কাৰণে তেওঁ কি কৰিছিল? আজাদ হিন্দ ফৌজ নামৰ এটা সংগঠনৰ সৃষ্টি কৰিছিল। তেওঁ জাৰ্মানীত থাকি পেলাই। এইবিলাক বহুত কথা। তাৰপিছত কি হ'ল? ইংৰাজসকলে আহি আমাৰ ভাৰতবৰ্ষক কি কৰিলে? এখন দেশ হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া মহাত্মা গান্ধী আহিল, অহাৰ পিছত মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলন আৰম্ভ কৰিলে অহিংসাৰ মাজেৰে। অহিংসা মানে কি? আনক হিংসা নকৰা। এই যে অহিংসাই পৰম ধৰ্ম বুলি কৈছিল, কোনে কৈছিল অহিংসাই পৰম ধৰ্ম? কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগৰ ভিডিঅ' লগ পাব আশা কৰোঁ। সকলোকে 26 জানুৱাৰী শুভেচ্ছা ৰাখিছোঁ। তো বলক ভিডিঅ'টো পৰম নগে পথাৰৰ পৰা আৰম্ভ কৰোঁ। কেনেকৈ হয়তো আজি বলক ক'বলৈ গৈ আছে এনেকুৱা খাতাৰনাক ভিডিঅ' আমাৰ ইয়াতে স্কুলত দিছিলোঁ। তাৰমানে আজি 26 জানুৱাৰী পতাকা উত্তোলন কৰিছে। তো টাইম এটা পিছে গমেই পাইছে ভিডিঅ'টো আজি কি হ'ব লাগে বলক আৰম্ভ